সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় হৈছে মালিতা। আজিৰ বিষয় মালিতা। মালিতাৰ মাজেদি একোটা আখ্যান বৰ্ণনা কৰা হয়। ইয়াক কাহিনী গীত বা আখ্যানমূলক গীত বুলিও কোৱা হয়। এনে গীতত বীৰত্বব্যঞ্জক বা আদিৰসাত্মক কাহিনী, দুঃসাহসিক আৰু অতিপ্ৰাকৃত ঘটনা আদিও বৰ্ণিত হয়। কিন্তু কৰুণ ৰেখাই এনে গীতৰ প্ৰধান সুৰ। মালিতা বা কাহিনী গীত অলিখিত সাহিত্যৰ উজ্জ্বল নিদৰ্শন। পৰম্পৰা হিচাপে মানুহৰ মুখে মুখে চলি অহা মালিতাসমূহে আধুনিক যুগত লিখিত ৰূপ লাভ কৰিলে। মালিতা শব্দৰ উৎপত্তি সংস্কৃত ভাষাৰ মালিকা শব্দৰ পৰা। বঙালী সাহিত্যত ইয়াক কোৱা হয় গীতিকা, হিন্দীত পদ্যকথা আৰু ইংৰাজীত বেলাড বুলিলে যি বুজি পাওঁ সিয়েই কাহিনী গীত বা মালিতা। ইংৰাজী বেলাড শব্দটো ফৰাচী বেলেৰ শব্দৰ পৰা উৎপত্তি। মালিতাৰ কাহিনীৰ প্ৰধান বৈশিষ্ট্য প্ৰকাশ পায় ক্ৰিয়া, চৰিত্ৰ, পৰিৱেশ আৰু বিষয়বস্তুৰ ওপৰত। যিহেতু মালিতা কাহিনী প্ৰধানে চিত্ৰ প্ৰধান নহয়। মালিতাৰ বৈশিষ্ট্য লুকাই থাকে কথাবস্তুৰ আঁৰত। মালিতাৰ আকৰ্ষণীয় দিশ কথাবস্তু। অৱশ্যে মালিতা আবৃত্তিধৰ্মী নহয়, সংগীতধৰ্মীহে। মালিতা বিৱৰণমূলক কবিতা। ইয়াত ৰচকৰ কোনো পৰিচয় নাথাকে। আনহাতে মালিতাত ব্যক্তি অনুভূতিৰ প্ৰাধান্য সামূহিক অনুভূতিতকৈ অধিক। পৃথিৱীৰ আন আন ভাষা সাহিত্যৰ দৰে অসমীয়া সাহিত্যতো মালিতাৰ জন্ম প্ৰাচীন কালত। প্ৰাচীন অসমীয়া মালিতাৰ জনক অজ্ঞাতনামা কবি। অলিখিত সাহিত্যৰ গৌৰৱোজ্জ্বল নিদৰ্শন মালিতাসমূহে লিখিত ৰূপ পালে 19 শতিকাৰ শেষ দশক আৰু 20 শতিকাৰ প্ৰাৰম্ভত। প্ৰাচীন অসমীয়া মালিতাসমূহক প্ৰধানকৈ 3 শ্ৰেণীত ভাগ কৰিব পাৰি: বুৰঞ্জীমূলক, কিংবদন্তীমূলক আৰু কাল্পনিক। মালিতাই প্ৰাচীন ৰোমান্টিক আৰু সাম্প্ৰতিক কালত সমানে সমাদৰ লাভ কৰাৰ মূলতে হৈছে বিষয়বস্তুৰ অন্তৰালত সংবেদনশীল আবেদন।